নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ লাও বিলাহীৰ সৈতে মাছৰ টেঙা জোল। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ মই। প্ৰথমতে জাতিলাওখিনি মই এনেধৰণে সৰু সৰু কাটি লৈছোঁ আৰু লগতে 2টা বিলাহী, 1টা পিঁয়াজ, 3টা জলকীয়া লৈ লৈছোঁ। তেলখিনি গৰম হোৱাত এচামুচ পাঁচফোৰণ দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অলপ এনেধৰণে ভাজি ল'ম। এতিয়া কাটি থোৱা কেঁচা জলকীয়া 3টা দি দিছোঁ আৰু আদা নহৰু এচামুচ পেষ্ট দি দিছোঁ। এনেধৰণে অলপ ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি হোৱাত মই কাটি থোৱা লাওখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ আৰু ইয়াত এচামুচ হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু গেছটো হাই ফ্লেমত দিছোঁ আৰু এনেধৰণে লৰাই ভাজি থাকিব লাগিব। এতিয়া ঢাকনি এখনেৰে ঢাকি দিছোঁ। মাজে মাজে ঢাকনিখন দাঙি 2-এবাৰকৈ এনেদৰে লাৰি থাকিব, নহ'লে কেৰাহীটোৰে লাগি যাব পাৰে। পুনৰ ঢাকনিখন ঢাকি থৈছোঁ। মাজে মাজে ঢাকনিখন দাঙি এনেধৰণে লাৰি থাকিব লাগিব যাতে কেৰাহীটোত লাগি নাযায়। 10 মিনিট সময় এনেধৰণে লৰাই ভাজি থকাৰ পিছত এতিয়া ইয়াৰ লগত দি দিছোঁ কাটি ৰখা বিলাহীখিনি আৰু এনেধৰণে লৰাই 5 মিনিটমান ভাজি থাকিব লাগিব। পুনৰ ঢাকনিখনেৰে ঢাকি দিছোঁ। 5 মিনিট পিছত এয়া বিলাহীখিনি সিজি আহিছে। এতিয়া মই পানী এড কৰিম। এয়া পানীখিনি দি দিছোঁ আৰু ঢাকনিখনেৰে ঢাকি থৈছোঁ 10 মিনিটৰ কাৰণে। ঢাকনিখন দাঙি 2-এবাৰকৈ লৰাই লৈছোঁ। এতিয়া লাওখিনি সিজি আহিছে। ইয়াৰ লগত কেইপিচমান ভাজি ৰখা মাছখিনি দি দিছোঁ আৰু ভালধৰণে লৰাই দিছোঁ। গেছটো মিডিয়াম ফ্লেমত কৰি ঢাকি দিছোঁ 15 মিনিটৰ কাৰণে। 15 মিনিটৰ পাছত এয়া দেখিছে নহয়, আমাৰ লাও বিলাহী মাছৰ জোল বনোৱা হৈ গ'ল। শেষত মই ধনিয়া পাত কাটি দিছোঁ। আৰু এনেধৰণে অলপ লৰাই দিছোঁ। আপোনালোকেও এবাৰ এনেধৰণে ঘৰত বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'বই। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।